নমস্কাৰ, আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক হ'বলগীয়া আসাম টেটত আহিবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। আজি প্ৰথম প্ৰশ্ন হ'ল, আমি খোৱা আহাৰত বিভিন্ন ধৰণৰ পুষ্টিকৰ দ্ৰব্য থাকে আৰু সেইবোৰক কি বোলে? ইয়াৰ উত্তৰ হৈছে আহাৰৰ উপাদান বা পৰিপোষক বোলে। খাদ্যৰ কি উপাদানে শৰীৰত শক্তি যোগায়? ইয়াৰ উত্তৰ হৈছে শৰ্কৰা বা কাৰ্বহাইড্ৰেট আৰু চৰ্বি। চৰ্বিযুক্ত আহাৰ কি? ইয়াৰ উত্তৰ হৈছে ঘি, তেল, মাখন, বাদাম আদি। কি উপাদানে শৰীৰৰ গঠন আৰু বৃদ্ধিত সহায় কৰে? ইয়াৰ উত্তৰ হৈছে প্ৰ'টিন। ল'ৰা-ছোৱালীক কি খাদ্য দিয়া উচিত? ইয়াৰ উত্তৰ হৈছে প্ৰ'টিনজাতীয় খাদ্য। খাদ্যৰ কি উপাদানে প্ৰতিষেধক হিচাপে কাম কৰে বা বেমাৰৰ পৰা ৰক্ষা কৰে? ইয়াৰ উত্তৰ হৈছে খাদ্য প্ৰাণ বা ভিটামিন। কি দ্ৰব্যই দেহত তেজ আৰু হাড় গঠনত সহায় কৰে? ইয়াৰ উত্তৰ হৈছে আহাৰত থকা খনিজ দ্ৰব্যই। আহাৰত কেইবিধ উপাদান থাকে আৰু কি কি? ইয়াৰ উত্তৰ হৈছে 6বিধ উপাদান থাকে। ইয়াৰ ভিতৰত আছে শৰ্কৰা, প্ৰ'টিন, চৰ্বি, ভিটামিন, খনিজ দ্ৰব্য আৰু পানী। শাক-পাচলিত কিমান শতাংশ পানী থাকে? ইয়াৰ উত্তৰ হৈছে 90%তকৈও অধিক। মাছ-মাংসত কিমান পানী থাকে? ইয়াৰ উত্তৰ হৈছে 60 পৰা 80% পানী। সুষম আহাৰ কি? ইয়াৰ উত্তৰ হৈছে সুষম আহাৰত শৰীৰৰ বাবে প্ৰয়োজনীয় শৰ্কৰা, প্ৰ'টিন, চৰ্বি, ভিটামিন, খনিজ দ্ৰব্য আদি সকলোবোৰ উপযুক্ত পৰিমাণে থাকে। প্ৰ'টিনৰ অভাৱত কি ৰোগ হয়? ইয়াৰ উত্তৰ হৈছে শৰীৰ বৃদ্ধিত বাধা আহে, মুখমণ্ডল ফুলা, চুলি বৰণহীন হোৱা, ছালৰ ৰোগ, হজম শক্তি কমি যোৱা। কিহৰ অভাৱত শৰীৰৰ বৃদ্ধি সম্পূৰ্ণৰূপে বন্ধ হয়? ইয়াৰ উত্তৰ হৈছে শৰ্কৰা আৰু প্ৰ'টিন দুয়োটাৰ অভাৱত। ভিটামিন এৰ অভাৱত কি ৰোগ হয়? ইয়াৰ উত্তৰ হৈছে কুকুৰিকণা। বেৰি-বেৰি ৰোগ কিহৰ অভাৱত হয়? ইয়াৰ উত্তৰ হৈছে ভিটামিন বিৰ অভাৱত। ভিটামিন চিৰ অভাৱত কি ৰোগ হয়? ইয়াৰ উত্তৰ হৈছে দাঁতৰ আলুৰ পৰা তেজ ওলোৱা আৰু দাঁতৰ আলু ফুলা। ভিটামিন ডিৰ অভাৱত কি ৰোগ হয়? ইয়াৰ উত্তৰ হৈছে হাড়ৰ গঠন দুৰ্বল হয়। ভিটামিন ইৰ অভাৱত কি ৰোগ হয়? ইয়াৰ উত্তৰ হৈছে মাংসপেশীৰ বিকাৰ হয়। কিহৰ অভাৱত তেজ বন্ধ নহয়? ইয়াৰ উত্তৰ হৈছে ভিটামিন কেৰ অভাৱত। লোৰ অভাৱত কি ৰোগ হয়? ইয়াৰ উত্তৰ হৈছে ৰক্তহীনতা। শৰীৰত তেজৰ কণিকা গঠন কৰিবলৈ কিহৰ প্ৰয়োজন? ইয়াৰ উত্তৰ হৈছে লোৰ প্ৰয়োজন। গৰল ৰোগ কিহৰ বাবে হয়? ইয়াৰ উত্তৰ হৈছে আয়ডিনৰ অভাৱত। মেদবহুলতা কিহৰ কাৰণে হয়? ইয়াৰ উত্তৰ হৈছে বেছি চৰ্বিযুক্ত আহাৰ গ্ৰহণ কৰাৰ বাবে।